নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল লেটছ ট্ৰাই উইথ হিতেশ চেনেলটোলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ নতুন পাঠ আমি নাউনৰ বিষয়ে আৰম্ভ কৰিবলৈ ওলাইছোঁ আইৰণ ইজ হেভি হি হেজ এ ব্ৰাঞ্চ অফ কেছ অনেষ্টি ইজ দ্য বেষ্ট পলিচি দ্য মহাভাৰত ইজ এ চেকাৰ্ড বুক এতিয়া এই বাক্যকেইটাত ৰীনা আইৰণ ব্ৰাঞ্চ অফ কে অনেষ্টি মহাভাৰত এই শব্দকেইটাই মানুহ বা যিকোনো বস্তু বা কিতাপ বা এটা বস্তুৰ থূপক বুজাইছে এনেদৰে নাম বুজোৱা পদবিলাককে ইংৰাজী ব্যাকৰণত নাউন বুলি কোৱা হয় ইংৰাজী ভাষাত কেইবাবিধো নাউন আছে অৰ্থভেদে বা গঠনভেদে ফৰ্ম অনুসৰি ইহঁতৰ স্বৰূপভূমি আমি বুজিব লাগিব আমি প্ৰথমতে চাৰ্টখন চাই লওঁ কাইণ্ড অফ নাউন মানে হ'ল নাউনৰ প্ৰকাৰ ইয়াত আছে নাউনক প্ৰধানতঃ দুটা ভাগত ভগোৱা হয় কংক্ৰিট আৰু এবষ্ট্ৰেক্ট কংক্ৰিট মানে হ'ল যিবিলাক নাউন আমি হাতেৰে চুব পাৰোঁ দেখোঁ চুই চাব পাৰোঁ বা সোৱাদ ল'ব পাৰোঁ এনেকুৱা আকৌ এবষ্ট্ৰেক্ট নাউনটো হ'ল আমি অনুভৱহে কৰিব পাৰোঁ এইটো আমি চুই চাব নোৱাৰোঁ এটা হৈছে আকাৰ আকৃতি থকা এটা আকাৰ আকৃতি নথকা তাৰপিছত কংক্ৰিট নাউনক আকৌ চাৰিটা ভাগত ভাগ কৰিছে কমন নাউন প্ৰপাৰ নাউন কালেক্টিভ নাউন আৰু মেটেৰিয়েল নাউন আমি প্ৰত্যেকৰে ভাগৰ বিষয়ে জানিম তাৰপিছতে আকৌ কমন নাউনক আৰু দুটা ভাগত ভাগ কৰা হৈছে কাউণ্টেবল নাউন আনকাউণ্টেবল নাউন এনেদৰে নাউনক ভাগ কৰা হয় এতিয়া আমি প্ৰতিটো নাউনৰ বিষয়ে অকণমান জানো আহা কংক্ৰিট নাউন ই এনে বস্তুক বুজায় যিবোৰ স্পষ্ট যাৰ আকাৰ আছে যাক আমি স্পৰ্শ কৰিব পাৰোঁ বা অনুভৱ কৰি লাৰি চাব পাৰোঁ আকাৰ আকৃতি থকা বস্তু আমি লাৰি চাব পাৰোঁ দেখা পাওঁ এইটো এ কংক্ৰিট নাউন ইজ এ word that denotes something concrete, something that we can touch, taste or see. It has physical or material existence. Example হৈছে পেন এই কলমটো আমি দেখা পাইছোঁ লাৰি চাইছোঁ লিখিব পাৰিছোঁ ৱাটাৰ আমি লাৰি চাইছোঁ গুড কাঠ ৰাম মানে এজন মানুহৰ নাম যিকোনো মানুহৰ নাম এইবিলাক কংক্ৰিট নাউনৰ ভিতৰত পৰে হৰি লীলা পেঞ্চিল বুক টেবুল এটচেট্ৰা এনেকৈ ইয়াৰ পিছত আছে কংক্ৰিট নাউনক চাৰিটা ভাগত ভগাব পাৰি আমি সিপিঠিত আলোচনা কৰিছিলোঁ কমন নাউন অৰ ক্লাছ নাউন প্ৰপাৰ নাউন কালেক্টিভ নাউন আৰু মেটেৰিয়েল নাউন প্ৰপাৰ নাউন যি নাউনে এখন ঠাইৰ নাম এজনী ছোৱালীৰ নাম বা এটা বিশেষ বাৰৰ নাম বা গ্ৰন্থৰ নাম যিকোনো নাম বুজায় সেইবিলাক হ'ব প্ৰপাৰ নাউন বুলি কয় যেনে হি লিভছ ইন দেলহি এই দেলহিটো হৈছে প্ৰপাৰ নাউন ঠাইৰ নাম সীতা ইজ এ গুড গাৰ্ল সীতা এটা এজনী ছোৱালীৰ নাম গতিকে সীতাটো প্ৰপাৰ নাউন হ'ব আই লিভ ইন ইণ্ডিয়া ইণ্ডিয়া এখন দেশৰ নাম গতিকে এইটো প্ৰপাৰ নাউন টুডে ইজ মানডে এই সোমবাৰ আজি গতিকে এই সোমবাৰটো বা মনডেটো এটা প্ৰপাৰ নাউন নামবাচক বিশেষ্য বুলিও অসমীয়াত কোৱা হয় এতিয়া এটা মন কৰিবলগীয়া কথা আছে যে প্ৰপাৰ নাউন বুজোৱা শব্দৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হয় যেনে নিউটন এনটো বৰফলা হ'ব ৰহিম এনটো আৰটো বৰফলা হ'ব টিউজডে টিটো বৰফলা হ'ব কলকাতা চিটো বৰফলা হ'ব ইত্যাদি কেতিয়াবা কিছুমান প্ৰপাৰ নাউন এনে অৰ্থত ব্যৱহাৰ হয় যে সিহঁত কমন নাউন হৈ পৰে আমি উদাহৰণ ল'লে গম পাম যেনে হি ইজ মিল্টন অফ ইণ্ডিয়া ইয়াতে চাবা মিল্টন যদিও এজন কবিৰ নাম এই মিল্টন শব্দটোৱে সেই মিল্টনজনক বুজোৱা নাই হি ইজ এ মিল্টন অফ ইণ্ডিয়া বুলি ক'লে আন কোনোবা এজন তেখেতৰ নিচিনা কবিক বুজাইছে যিজন ভাৰতীয় কবিকহে বুজাইছে যেনে হি ইজ এ ৰবীন্দ্ৰনাথ বুলি কয় ইয়াত ৰবীন্দ্ৰনাথ ঠাকুৰক বুজোৱা নাই ইয়াত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে আন এজন ব্যক্তিক বা তেওঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে ব্যক্তি সেয়েহে কথাটো বুজাইছে হি ইজ এ কৰ্ণ ইয়াত কৰ্ণৰ দৰে আন এজন লোকক বুজাইছে গতিকে এইটো যদিও কৰ্ণ এই বাক্যকেইটাত মিল্টন ৰবীন্দ্ৰনাথ কৰ্ণ এইকেইটা যদিও প্ৰপাৰ নাউন ইয়াত কমন নাউনৰ দৰেহে ব্যৱহাৰ হৈছে এনেই প্ৰপাৰ নাউনৰ আগত এই আৰ্টিকল বা ডিটাৰমিনাৰ নবহে
কিন্তু এই AND নবহে, কিন্তু যেতিয়া ই কমন নাউন হৈ ব্যৱহাৰ হ'ব তেতিয়া তাৰ আগত AND হয় বহে। ছাত্ৰ ছাত্ৰীসকল, লেটছ ট্ৰাই উইথ হিতেশ চেনেলটোত তোমালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। তোমালোকে নিশ্চয় ক্লাছটো বুজি পাইছা আৰু আগলৈকো তোমালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।